নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে আৰু কুশলে আছে। ৰাতিপুৱা চাহ কাপেৰে সৈতে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি হৈছে দেওবাৰ আৰু চাহকাপ উঠা বাৰু সোনকালেই হ'ল, কিন্তু চাহকাপ এতিয়াহে খাবলৈ লৈছোঁ। আৰু মই শুই উঠিয়ে মানে পানী এগিলাচ খাই দিওঁ যে বহুত সময় থাকিব পাৰোঁ। আৰু আজি যিহেতু দেওবাৰ, ছোৱালীজনীও ঘৰত আছে, তাই উঠালৈকে ৰখি দিলোঁ। সেইকাৰণে এতিয়া দুয়োজনীয়ে চাহ খাম। চাহ বাকি আনিছোঁ আৰু চাহৰ লগত খাবলৈ আৰু কি আনিছোঁ চাব দেই। যে কঁঠালটো ভাঙিছিলোঁ, কঁঠালটো মইহে খোৱা হ'ল, ইহঁতি দুইটাই নাখালেই নহয়। আজি সেইকাৰণে কঁঠালো লৈ আহিছোঁ, কোনে কিমান খাই খাব আৰু নোখোৱাখিনি গুটি উলিয়াই পেলাব লাগিব। এতিয়া ছোৱালীজনী আৰু মই দুইজনীয়ে চাহকাপ খাই লওঁচোন বাৰু। চাহকাপ দুইজনীয়ে খাই লৈছোঁ। ছোৱালীজনীয়ে আকৌ গাটো ধুই আহিলে, তাই মানে মূৰটো অকণমান বিষাইছে বুলি কয়। এইটো অকণমান পৰে যে পাউডাৰটো, নৱৰত্ন পাউডাৰ ন, সেইটো অকণমান সৰহকৈ সানি থৈছে। তাই কৈছে মোক নুতুলিবা, মই পাউডাৰ সৰহকৈ সানি থৈছোঁ। নাই একো নহয়। কঁঠালটো ভালনে? মিঠা ন? চাহ খাই মেলি উঠিলোঁ বাৰু। উঠি লৈ এতিয়া ভাতকেইটাও তুলি থৈ আহিছোঁ আৰু দাইল আৰু কঁঠাল গুটি বইল কৰিম। আজি আকৌ দেওবাৰ নহয়, দেওবৰীয়া বজাৰ বহে আমাৰ। সেই মানুহজন দেওবৰীয়া বজাৰলৈ গৈছে, কি ক'ত আনে চাই লওঁ আৰু তেতিয়াহে বনাব পৰা হ'ব। আৰু মানে মাছ মাংস আনিবলৈ মানা কৰিছোঁ। কালি ৰাতি মাংস খাইছোঁহে, সদায় খাই থকাও ভাল নহয় আৰু অকণমান আছে অৱশ্যে বনাই থোৱা। সেইকাৰণে এতিয়া ভাবিছোঁ মাছ মাংস আনিব নালাগে, এনেকৈ কৈছোঁ। কিবা ভাজিয়ে আনিব চাগে। ভাতটো বাৰু তুলিলোঁ আৰু কঁঠাল গুটি গুচাই থৈছোঁ, মচুৰখিনি ধুই থৈছোঁ, তুলি দিওঁগৈ আৰু। তাৰপিছত আপোনালোকক কথা এটা ক'ম দেই। আজি দাইলখিনি তুলি থৈ আহোঁ, তাৰপিছত ক'ম। কঁঠাল গুটি ছোৱালীজনীও ভাল পায় খাই, ময়ো ভাল পাওঁ। আৰু পিছে ভালকৈ শুকোৱা নাই, সেইকাৰণে হাতত বৰ আঠা লাগিলে কাৰণে সেই ৰঙাখিনি ভালদৰে নুগুচালোঁ আৰু। বহাই দিলোঁ, হৈ থক আৰু। বাহিৰলৈ আহি লৈছোঁ কথাখিনি পাতিবলৈ, মানে বাহিৰত ফটোটো ভিডিঅ'টো ভাল উঠে যে, সেইকাৰণে। ভিতৰত বৰ আন্ধাৰ আন্ধাৰ নিচিনা উঠে, সেইকাৰণে বাহিৰলৈ আহি লৈছোঁ কথাখিনি ক'বলৈ। বাহিৰতে ক'ম ৰ'ব। মানে কি হয়, মই যে ভিডিঅ'বোৰ এনেকৈ দিওঁ, ভিডিঅ' যে আচলতে দিওঁ মই, সেই ভিডিঅ'খিনি দিওঁতে আপোনালোকক যে মই আচলতে ভিডিঅ'টো যে আৰম্ভণি কৰোঁ, যেনেদৰে মই আৰম্ভণি কৰোঁ, সেই কথাখিনি কওঁতে মোৰ আচলতে নিউজ চেনেলত কোৱা নিচিনা লাগে নেকি বাৰু? তাৰমানে নিউজ চেনেলত যেনেকৈ ৱেলকাম কৰোঁতে কয়, তেনেদৰে কোৱা নিচিনা লাগে নেকি বাৰু? আপোনালোকে ক'বচোন, যিসকলে মোৰ ভিডিঅ' চায়। এজনে তেতিয়া কমেণ্ট এটাত কৈছিলে যে ঐ তুমি নিউজ চেনেল জইন কৰি ল'ব পাৰা দেখোন, তেনেকৈ কৈছিলে দেই। তাৰপিছত কথাটো মই পিছত ভাবিলোঁ যে মোৰ এইটো কাৰণে এইটো কথা কৈছা নেকি। তাৰপিছত কথাটো পিছে মই অৱশ্যে পিছত ভাবিছোঁ দে, ভালেই কথা কৈছে দেই। মই যদি নিউজ চেনেলত কোৱাৰ দৰে যদি ক'ব পাৰিছোঁ, তেনেহ'লেতো মোৰ কাৰণে ভালেই, নহয় জানো? আপোনালোকে ক'বচোন। আৰু সেইজনক মই ৰিপ্লাইটো অৱশ্যে দিলোঁ যে মই সেইটো কথাই বোলো ভাবি আছোঁ, নিউজ চেনেলত জইন কৰিম বুলিয়ে ভাবি আছোঁ আৰু, এনেকৈ ক'লোঁ আৰু। এতিয়া আপোনালোকে ক'বচোন, যিসকলে মোৰ ভিডিঅ' চায়, মোৰ মাতটো বা আৰম্ভণি কৰা ষ্টাইলটো নিউজ চেনেলত কোৱা নিচিনা লাগে নেকি? আপোনালোকে ক'বচোন বাৰু দেই। অৱশ্যে সেইটো মই বেয়া কমেণ্ট বুলি কিন্তু লোৱা নাই আকৌ দেই। বেয়া কমেণ্ট হোৱা হ'লে আপোনালোকক নক'লোহেঁতেন, কিন্তু সেইটো ভাল বুলিয়ে লৈছোঁ। মোক আচলতে সেইটো ভাল কথাই কৈছে। বেয়া বুলি হোৱা হ'লেতো বেয়াকৈ ক'লোহেঁতেন ন। এতিয়া নিউজ চেনেলত জইন কৰিব পাৰা দেখোন, সেইটোতো ভাল কথাই কৈছে। সেইকাৰণে ময়ো আচলতে কথাটো নভবা নহয়। ক'লত মই ভিডিঅ'বোৰ চাইছোঁ আৰু যে কিয়নো ক'লে এনেকৈ। তাৰপিছত তেতিয়া অকণমান আৰম্ভণিটো মোৰো তেনেকুৱা নিচিনা অৱশ্যে অকণমান লাগিলে। সেইকাৰণে মই তেওঁক তেনেকৈয়ে ক'লোঁ আৰু যে নভবা নহয়, মই কিন্তু ভাবিছোঁ দেই, নিউজ চেনেলত জইন কৰিম বুলি ভাবি আছোঁ, এনেকৈ ক'লোঁ আৰু। এতিয়া আপোনালোকে আপোনালোকৰ ফালৰ পৰা ক'বচোন, মোৰ কথাখিনি তেনেকুৱা লাগে নেকি। ভাবিছোঁ আজি কলপাততে ভাতকেইটা খাওঁ, আৰু কলপাতখন দেখিলে মোৰ কলপাতত খাবলৈ মন যায়। সেইকাৰণে কলপাতকেইটা কাটি লৈছোঁ। মানুহজনে বাৰু খাই গ'ল, এতিয়া ছোৱালীজনীয়ে মই কলপাততে খাম। এইখন কিমান ধুনীয়া, কলপাতত খোৱা মজাটোৱে বেলেগ। ধুনীয়াকৈ ধুই লৈছোঁ। আমি আকৌ এইটো ছাইডেহে খাওঁ, কিছুমানে বাৰু এই উল্টা এইটো ছাইডে খায়। আমাৰ এইটো ছাইডে খোৱা অভ্যাস নাই যে, সেইকাৰণে এইফালেই খাওঁ আৰু। এইখন ধুই লৈছোঁ ভালকৈ। আজি আমাৰ ছানডেৰ স্পেচিয়েল থালি ৰেডি হৈ গ'ল। আপোনালোকক কৈছিলোঁ যে মাছ মাংস আনিবলৈ মানা কৰিছোঁ বুলি। মাংস কালি আছিলেই, মাছ অকণমানো আছিলে, সেইকাৰণে আনিবলৈ মানা কৰিলোঁ। তাৰপিছত এতিয়া আকৌ ডিম লৈ আহিলে, কেৰেলা, তাৰপিছত এইফালে খৰিচা দিয়া দাইল, সেয়া দেখাইছিলোঁ আপোনালোকক, কঁঠাল গুটি দি। তাৰপিছত আজি আৰু কলপাতখন যে কাটি আনিছিলোঁ,
দেখিয়ে খাওঁ খাওঁ লাগিছেনে বাৰু? মই কিন্তু বিৰাট ভাল পাওঁ কলপাতত খাই। আৰু ছানডে স্পেচিয়েল থালি, ছানডে বুলি ক'লে অকণমান স্পেচিয়েলকৈ খাবলৈ মন যায়, অকণমান ভালকৈ খাবলৈ মন যায়। সেয়ে আজি আমাৰ খানা এয়াই আৰু। এতিয়া খাই লওঁ, খাই লৈ আপোনালোকক লগ পাই আছোঁ দেই। খাই বৈ একদম আজৰি হৈ আহিলোঁ। এতিয়া এবেলাৰ কাম শেষ আৰু আকৌ পিছবেলাৰ কামখিনি আছে আৰু বাচন চাচন চব ধুই মেলি আজৰি হৈ আহিছোঁ। কেনেকুৱা পালা খাই? ভাল লাগিলে? তাই বোলে বিৰাট ভাল পালে খাই, মাংসখিনি নাখালেই, মইহে খালোঁ। তাৰমানে কঁঠাল গুটি দিয়া খৰিচা দাইল খাই ভাল পায়। তাৰপিছত সেইকাৰণে তাই ক'লে মা ইমান ভাল লাগিছে, মাংস খাবলৈ মনেই যোৱা নাইচোন। তাৰপিছত সেই তেনেকৈয়ে খালে আৰু কৈছে ভাল লাগিলে খাই। আৰু কলপাতত খালে টেষ্টটো এনেও ভাল লাগে যে, সেয়াই আৰু। গাটো মাটি কঁঠাল খাবনে? গাটো ধুলোঁ, ধূপ চাকিও জ্বলালোঁ বাৰু। গা চা ধুই আজৰি হ'লোঁ, ধূপ চাকি জ্বলাই আজৰি হ'লোঁ। এতিয়া এই কুকুৰাকেইটা ভৰাবলৈ আহিছোঁ, সিহঁতি আকৌ ওপৰত উঠিছে ভঁৰালৰ। গঁৰালত থাকিবলৈ মন নকৰা হৈছে, ওপৰত না সমা। মাটি কঁঠাল যে কাটিছিলোঁ অথনি, মই গা ধোৱাৰ আগতে কাটি থৈ গ'লোঁ, মানে গা ধোৱাৰ আগতে সেইবোৰ কৰিবলৈ ভাল, নহ'লে বৰ গুচাবলৈ আমনি। এতিয়া গা চা ধুই ছোৱালীজনীও মানে শুই আছে, তাইক উঠাওঁগৈহে। তাই উঠিলে চাহ খাম। এতিয়া মাটি কঁঠালখন মই খাই লওঁ বুলি ভাবিছোঁ, মানুহজনে বাৰু খালে। আৰু মই কেনেকৈ খাইছোঁ চাব দেই, মানে নিমখ জলকীয়া এনেকৈ সানিহে মানে খাই ভাল লাগে। চামুচ লৈ এনেকৈ খাম আৰু এতিয়া। এনেকৈ কোনে কোনে খাই ভাল পায় জনাবচোন বাৰু দেই। মই কিন্তু এনেকৈ খাইহে ভাল পাওঁ। এয়া খাই লওঁ এতিয়া, আৰু ছোৱালী উঠাৰ পিছতহে চাহকাপ খাম আৰু। জলকীয়া এটাও কাটি আনিছোঁ লগতে। উঠি আহা শুন, বহুত দেৰি হ'ল। আহা, মুখখন ধুই আহা। ছোৱালীজনী উঠাই থৈ আহিছোঁ, মানে শুলে উঠিবলৈ মন নকৰে, আৰু শুলে মানে শুই থাকিবলৈ মন কৰে আৰু এনেকুৱা হয়। উঠিবলৈ কৈ থৈ আহিছোঁ, কাৰণ পৰীক্ষা আছে কাইলৈ। সেইকাৰণে বোলো উঠা, সময়ো হ'ল এতিয়া। ৰাতিপুৱা বাৰু বেছি সোনকালে উঠা নাই, তথাপি এইকেইদিন শুই শুই অভ্যাস হৈ গৈছে নহয়। স্কুলৰ পৰা অহাৰ পিছত অকণমান শুবলৈ দিওঁ, তেতিয়াহে ৰাতি পঢ়িব পাৰে অকণমান দেৰিলৈকে। সেইকাৰণে শুই শুই অভ্যাস হৈ গৈছে যে। এতিয়া আজিও তাই টোপনি ধৰিলে, পঢ়ি থাকোঁতেই টোপনি ধৰিলে। মোক ক'লে মা অকণমান শুই লওঁ মই। শুৱা তেনেহ'লে। এতিয়া বাৰু বহুত সময় হৈ গ'লগৈ। শুন, উঠি আহা। আৰু মোৰ মাটি কঁঠাল খাই হৈ গ'ল। এইখিনিতে আকৌ বহি দিলোঁ তলতে, ইমান গৰম উঠিছে। তলত বহি দিলোঁ এইবাৰ। আৰু ৰাতিপুৱাৰ পৰা এতিয়া গধূলিলৈকে ভিডিঅ'টো আপোনালোকক কিনো কৰি থাকোঁ দিনটো, আৰু আজি দেওবাৰৰ দিনটো কেনেকৈ গ'ল দেখালোৱেই। আৰু আপোনালোকে মোৰ ভিডিঅ'সমূহ কোন কোন ঠাইৰ পৰা চায় আপোনালোকে জনাবচোন বাৰু এবাৰ। আৰু ভিডিঅ'বোৰ চাই কেনেকুৱা পায় সেইটোও জনাব। আৰু আজিৰ ভিডিঅ'টো আৰু ইমানতে সামৰি দিওঁ। আৰু সদায় কোৱাৰ দৰে মোৰ ভিডিঅ'সমূহ চাই যদি আপোনালোকে ভাল পায়, তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। পুনৰ এটা ভিডিঅ'ত আপোনালোকক লগ পাম। আজিলৈ আহিছোঁ আৰু দেই, বাই বাই।